হে দোস্ত ব্লক আজি বেটাৰী গাড়ীৰ পৰা ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে চাই থাকক, মই বাৰু ভিডিঅ'টো ইয়াৰ পৰাই আৰম্ভ কৰোঁ। এইখিনিতে আপোনালোকক কৈ আছোঁ মই আজি ক'ত যাম, আপোনালোকে চাই থাককচোন। মই বৰ্তমান যাই আছোঁ ধূপধাৰাত, আৰু ধূপধাৰাত কিয় যাই আছোঁ সেইটোও বাৰু আপোনালোকক ক'ম। বৰ্তমান আপোনালোকে চাই থাকক ধূপধাৰা কোনখিনিত যাম, কিয় যাম সেইটোও বাৰু ক'ম, আৰু কেনেকুৱা ৰাস্তা দি যাম সেইটোও বাৰু আপোনালোকে চাই থাকক, বা চালিতো গমেই পাব কেনেকুৱা ৰাস্তা দি মই যাই আছোঁ। তাৰে পিছত কি হয় সেইটোও বাৰু মই কৈ আছোঁ, ক'ত যাম, কি সমাচাৰ, কিয় যাম, আপোনালোকক কি দেখাব পাৰিম সেইটোও বাৰু মই চেষ্টা কৰি থাকিম। কি আপোনালোকক দেখাব পাৰোঁ এই পূজাৰ বতৰত, আপোনালোকে চাই থাকক। আৰু অলপমান আগতে বোলে কিবা পূজা হৈ আছে, অলপমান আগতে এটা মন্দিৰ আছে, মন্দিৰটোত বোলে কিবা পূজা হৈ আছে, আপোনালোকে চাই থাকক। মই বাৰু তাতে আজি পূজা চাম, কেনেকুৱা হয় আজি আমাৰ লোকেল পূজা আপোনালোকক দেখাম বাৰু। আপোনালোকে চাই থাকক কেনেকুৱা ধৰণৰ পূজা হয় ইয়াত, আপোনালোকেও চাব পাৰিব বা ময়ো চাম। মই য'ত যাই আছোঁ বাৰু সেইটো বাৰু ডাঙৰ এনেকুৱা নহয় যে তাতে কিবা বিশাল মানে সেই আৰু কৰি আছে, ইমান ডাঙৰ পূজা নহয়, সৰুকৈ তথাপিও পূজা আছেনে নাই মই ইমান ভালদৰে নাজানো। আপোনালোকে চাই থাকক, মই আপোনালোকক দেখাবৰ চেষ্টা কৰিম, আৰু পিছতে কি নহওক আপোনালোকক আজি পূজা দেখামেই। আৰু পূজা দেখাম বুলি যে কৈছোঁ, কিছুমানে হয়তো ভাবি আছে যে বোলে ই আপি চাপি দেখাব, ভাই মই কোনো আপি চাপি নেদেখাওঁ। সেইবাবে মই আপোনালোকক কৈয়ে আছোঁ এইখিনি মন্দিৰত ইয়াত পূজা টুজা নাই বাৰু। আগত এটা ডাঙৰ মন্দিৰ আছে, তাতে কিজানি হৈ আছে, বলক আমি তালৈকে যাওঁ, কি হয় বা কি আছে তাতে আপোনালোকেও চাব পাৰিব বা ময়ো আপোনালোকক দেখাব পাৰিম। ইয়াত পূজাৰ এইখিনি আহি পালোঁ, ইয়াতেও বাৰু কোনো পূজা টুজা নাই, এতিয়া যাবই লাগিব খাটাং ধূপধাৰাত চাং পূজা হৈ আছে না নাই, সেইখিনি যাৱাৰ পিছতহে গম পাম যে তাতে পূজা চলি আছে না নাই। ইয়াত বলি পূজা কিবা হৈ গৈছে, ইয়াত কোনো পূজা টুজা নাই। আৰু ইফালে চাওক কি ধুনীয়া খেতি বাতি কৰিছে, আপোনালোকক মই দেখি আছোঁ, আপোনালোকে জাষ্ট অলপ চাই থাকক। এই চাওক ধান কাটব লগা হ'লেই কিজানি, ইয়াত ধান ওলাইছে, আপোনালোকে চাই আছে। এই চাওক কি ধুনীয়া পথাৰত ধান মানে খেতি কৰিছে, এইগিলা খেতি বাৰু ভালে আমাৰ ইফালেও কৰি থাকে। আৰু যোনে খেতি কৰিছে সেই মানুহটো কিন্তু কম পৰিশ্ৰম কৰা নাই, একবাৰ ভাবি চাওক। আৰু ইয়াৰ ৰাস্তাখিনি কেনেকুৱা আপোনালোকে সেইটোও চাব পাৰিব, মই বেক কেমেৰাতে আপোনালোকক দেখি আছোঁ। চাওকচোন এইগিলা ৰাস্তা দি কেনেকুৱাকৈ মানুহ অহা যোৱা কৰে, একবাৰ ভাবি চাওক। কিছুমানৰ হয়তো পাকা ৰাস্তা আছে, কিন্তু ইফালৰ মানুহবিলাক কেনেকুৱা অসুবিধা একবাৰ ভাবি চাওক। আৰু এইখিনি ট্ৰেইন ৰাস্তা হয়, এইখিনিতো কাম কৰি আছে, মই এইবাৰ আগৰ কেমেৰা দি আপোনালোকক দেখি আছোঁ। চাওক ট্ৰেক্টাৰ লগাইছে, মানুহ লাগি আছে, তথাপিও ৰাস্তাত এইগিলাৰ কাম হোৱা নাই, মানে ডাবল ট্ৰেইন ৰাস্তা হ'ব আৰু কি, আপোনালোকে চাই থাকক। বাৰু বৰ্তমান আছে 1 লাইন 2 লাইন হ'বলৈ গৈ আছে, আপোনালোকে চাই থাকক। আৰু এইখিনি বৰ্তমান অফিচটো খোলাই নাই বাৰু, খুলিব, তেওঁলোকৰো টাইম আছে না, টাইমতহে খুলিব, টাইম নোহোৱাৰ আগতে আৰু কোনো খুলিব। আৰু ইয়াত আপোনালোকে চাব পাৰি আছে যে এইখিনি ঠাইত কোনো মানুহৰ ঘৰ চৰ নাই, অলপ জংঘলৰ মাজে মাজে যাই আছোঁ। ক'ত আপোনালোকে সেইটোতো গমেই পাইছে যে আজি যাম ধূপধাৰা দিবা, আপোনালোকে চাই থাকক। আৰু এইখিনিতে আহি এটা বস্তু, ভাল বস্তু দেখা পালোঁ। ভাল বস্তু মানে কি আপোনালোকেতো গম পোৱা নাই, চাই থাককচোন কিনো আছে ভাল বস্তু, আপোনালোকক দেখাম বাৰু, আপোনালোকে চাই থাকক। কি ধুনীয়া এইগিলাক মানে বাৰীগিলা, ঘৰ চৰগিলা ভাল লাগিছে, আপোনালোকে চাই থাকক। টিঙৰ বেৰা হ'লেও কিন্তু নাভাবিব যে বোলে ইমানো হালকা যদিও আছিল, তথাপিও মানে মানুহে কিবাকে হ'লেও ভাল কৰিছে। এইখিনি চাওক, সৰুকৈ এটা দোকান দি আছে, কিবাকে হ'লেওতো চলি আছে না মানুহবিলাক, আপোনালোকে চাই থাকক। ইয়াত চাওক সৰু এটা অংগনাবাদী, আৰু ইয়াত চাওক কিমান ডাঙৰ এটা মছজিদ বনাই আছে, চাব পাৰিছে আপোনালোকে। চাওক কি ধুনীয়াকৈ বৰ্তমান ভূমিচাললৈকে ঢালিছে, আপোনালোকে চাই থাকক। আহি পালোঁ আৰু ধূপধাৰা, আপোনালোকে চাই থাকক। ধূপধাৰা বৰ্তমানলৈকে পোৱা নাই আৰু কি, আপোনালোকে চাই থাককচোন কোনখিনি ঠাইত আছোঁ। বিকালে যিখিনি পালোঁ, আপোনালোকে এইফালে যদি যায় মই দেখি আছোঁ, সিফালে গ'লে আপোনালোকে পাব বিকালী কলেজ। আৰু ইয়াত আহি পালোঁ আমাৰ যে লাইন অফিচ আছে, লাইন অফিচ পালোঁ আৰু আপোনালোকক মই দেখি আছোঁ ধুনীয়াকৈ। এইটো হ'ল মেডিকেল, আৰু ইফালতো হ'ল মানে মই কেমেৰা ঘূৰি আছোঁ ৰ'ব, ইফালতো হ'ল আমাৰ যে লাইন অফিচ। ইয়াতে আপোনালোকে বিল চিল দিব পাৰিব, টেনশ্যন নাই কোনো, ইয়াতে আপোনালোকে বিল চিল দিব পাৰিব। আৰু এইখিনিতো বোলে কিবা চলি আছে আগত, মানে এই কাঠমিল যে আছে, কাঠমিলৰ এইখিনিত কিবা চলি আছে, আপোনালোকে চাই থাককচোন, মই আপোনালোকক দেখি আছোঁ। দোকান সৰুকৈ হ'লেও মানে ভাল লাগিছে, এইগিলা দোকানে ভাল মোৰ কাণত পিচ। আৰু আপোনালোকে যদি চাই ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে আৰু কি ক'ম, চাই থাকক।
পুৰা মজাৰ হ'বলৈ গৈ আছে আজিৰ ভিডিঅ'টো, আপোনালোকে চাই থাকক। য'তে কি নহওক লাষ্ট টাইম ফোন কৰি হ'লেও আপোনালোকৰ কাৰণত মই পূজা দেখাম বুলি কৈছোঁ, দেখামেই। ক'ত যাই আছোঁ আপোনালোকে চাই থাকক কেনেকুৱা চিষ্টেমত। এই খুৰা আহিছিল আমাৰ গাড়ীত নুমিল বাৰু, বৰ্তমান এইখিনি আমি যাই আছোঁ, আপোনালোকে চাই থাকক। ইয়াত বোলে ক'তো নাই, সেইকাৰণে খুৰাৰ পৰাই সুধিলোঁ যে ইয়াত পূজা টুজা নাই, এইবাৰ ক'ত যাই আছোঁ আপোনালোকে চাই থাকক। এইবাৰ যাম আমি বাছত যাম, আপোনালোকে চাই থাকক, একচেপ্ট নকৰিব, ভালদৰে আপোনালোকে চাই থাকক। মই বাৰু এখন দোকানৰে আগেদি গ'লোঁ আৰু এইখিনিৰ পৰা মই দেখি আছোঁ ক'ত বাছখিনি থাকে। মানে আপোনালোকে যে জালুকবাৰীত বা ক'ৰবাত যাব, গুৱাহাটীত যিকোনো মেডিকেলতে হওক, ক'ত যাব, এই চাওক বাছখিনি ইয়াত ৰখি আছে আৰু আহি পালোঁ। এইখন বাছতে আমি বাৰু যাম। বাছৰ ভিতৰত আহিলোঁ, মানুহ খুব কমেই আছে বাছৰ ভিতৰত। ইয়াতে বহিলেও ৰ'ব খিৰিকীৰ, মই বাৰু কাটি বনাইছোঁ। জালুকবাৰী আহি পালোঁৱে, আপোনালোকে চাই থাকক। এইখিনি আছিল জালুকবাৰী আৰু পূজা ক'ত হৈ আছে সেইটো বাৰু মই দেখাম, আপোনালোকে চাই থাকক। বাৰু ইয়াত আহি অলপমান প্ৰব্লেমেই হ'ল, তথাপিও মই আপোনালোকক চেষ্টা কৰিম বুলি কৈছোঁ না, পূজা দেখাম বুলি। মই এইবাৰ আগৰ কেমেৰাতে দেখি আছোঁ, আপোনালোকে চাই থাকক। বাৰু পিছত কি হ'ল, ইয়াতে এজনক সুধিলোঁ, ইয়াত মানে পূজা আছে, বহুত দূৰত যাব লাগিব, সেইবাবে বৰ্তমান মই আজি যাব নোৱাৰিলোঁ। সেইবাবে আপোনালোকে বেয়া নাপাব, আৰু যদি ভিডিঅ'টো চাই ভাল পাল তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইবটো কৰি থৈ দিব মোৰ নতুন নতুন ভিডিঅ' সদায় পাৱাৰ কাৰণত। আৰু এইখিনিত আহি মই এটা বস্তু দেখা পালোঁ যে মানুহৰ জীৱন কেনেকুৱা একবাৰ ভাবি চাওক। আমিতো তথাপিও কিবা কৰে হ'লেও চলি আছোঁ, ইয়াত এজন মানুহ কি কৰি আছে আপোনালোকে চাই থাকক। মই বাৰু মানুহটোক চেষ্টা কৰিম কিবা যদি দিব পাৰোঁ দিম, আপোনালোকে চাই থাকক। মই বাৰু 10 টকা দিলোঁ। এই আছিল আজিৰ ভিডিঅ', যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে